এটা খৰচ কৰিব পৰা হৈছা গতিকে তোমাক এই বয়সতে তুমি যদি বিয়া পাতি দিয়া ছোৱালী নাপাওঁ নহয় আহিব মই সেইকাৰণে কৈছোঁ তুমি যেতিয়া ছাকচেছ হৈ বিয়া পাতিবা তেতিয়া তোমাৰ কল্পনাটো বেলেগ হ'ব কিন্তু আজি যদি তুমি বিয়া পাতা তাৰ এটা বেলেগ পৰিসৰ হ'ব আৰু সেইজনীও তোমাক সাথ দিব তেতিয়া দুইজনে মিলি কাম কৰিলে বেছি সোনকালে ছাকচেছ হ'ব বুলি মোৰ ধাৰণা আপুনি বিজেপিটো বহুত আপোনাৰ প্ৰথম দলে বিজেপি চাগে হয় তাৰপিছত বিজেপি কৰি ৰিচেণ্টলি আপুনি কংগ্ৰেছত গুচি গ'লে হয় কিয় কথাখিনি যদি অকণমান কয় আপুনি এটা ইণ্টাৰভিউত কৈছিলে যে বিজেপিত কোনোবা মানুহ সোমাই গ'লে কোনোবা লিডাৰ সোমাই গ'লে ওলাই আহিব নোৱাৰে কাৰণ সেই মানুহজনৰ কিবা কিবি ফুটেজ ৰাখি থৈ দিয়ে আপুনি এটা ইণ্টাৰভিউত কৈছিলে মই এতিয়া সুধোঁ বিজেপিৰ পৰা কংগ্ৰেছলৈ আপুনি আহিলে হয় নিজকে কি পৰিৱৰ্তন কৰিলে কাৰণ দাদা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ কি খবৰ দাদা ভালেই ভাল খবৰ কাৰণে তোমাৰ ইয়ালৈ আহিছোঁ আজি বহুত কথা পাতিব চেষ্টা কৰিম কিমান ওলাব পাৰোঁ হয় তোমাৰ চেষ্টাটো তুমি কিমান সফল হোৱা এইটো তোমাৰ ওপৰতে নিৰ্ভৰ কৰিব আপুনি অহাৰ পিছত মোক ক'লে বিয়া কম বয়সত পাতিব লাগে সোনকালে কৰিব লাগে কিয় তাৰমানে মানে এইটো আমাৰ অসমীয়াত এটা ফকৰা আছে 30ৰ ভিতৰত বিয়া 40ৰ ভিতৰত ঘৰ 50লৈ জমা 60ৰ পিছত সেৱা 30ৰ ভিতৰত মানুহ এজন এষ্টাব্লিছ হ'ব পাৰে আৰু এষ্টাব্লিছ হোৱাৰ লগে লগে যদি বিয়া কৰায় তেতিয়া তেওঁ ডেকা অৱস্থাতে তেওঁৰ ল'ৰা ছোৱালী ডাঙৰ হয় আৰু এগৰাকী সফল পিতৃ বা মাতৃ হোৱাৰ কাৰণে নিজৰ ল'ৰা ছোৱালী ওলাই আহিব লাগিব তেওঁৰ কাম কৰি থকা অৱস্থাতে সেইকাৰণে 30ৰ ভিতৰত বিয়া পাতিব দিছে আৰু 40ৰ ভিতৰত ঘৰ কাৰণ 40ৰ বয়সত যদি ঘৰ এটা বনায় তেওঁ থাকিব পাৰে ঘৰটো কিন্তু আফটাৰ ৰিটায়াৰমেণ্ট যদি তেওঁ ঘৰ বনায় তেওঁ ঘৰটো বনাওঁতে বহুত কষ্ট হয় আৰু 60 বছৰ পিছত ঘৰ এটা বনাই তেওঁ থাকিব কেইবছৰ সেইটো কথা গতিকে সেইকাৰণে 40ৰ ভিতৰত ঘৰ আৰু ঘৰ চৰ হোৱাৰ পিছত ল'ৰা ছোৱালীও ডাঙৰ হ'ব পঢ়াই থাকিব লাগিব কিন্তু তেতিয়া খুব এটা খৰচ নহয় সেইকাৰণে জমা কৰিব দিছে কাৰণ পিছত ল'ৰা হওক ছোৱালী হওক বিয়া বাৰু পাতিব লাগিল তাত এটা ভাল খৰচ হয় বা সংস্থাপনৰ ব্যৱস্থাৰ কাৰণেও তেওঁলোকক যদি লাগিব লাগে তেতিয়াও ধনৰ প্ৰয়োজন হয় গতিকে সেইকাৰণে 50লৈ জমা কৰি 60ৰ পিছত এইবিলাক কামত ব্যৱহাৰ কৰিব লাগে তাৰপাছত ৰাজহুৱা কাম কৰিব লাগে তেনেকুৱা এটা কথা আমাৰ প্ৰচলিত হৈ আছে আৰু সেইকাৰণে তোমাক দেখা পায় তুমি যিহেতু এই কামটো বৰপেটাৰ পৰা আহি ইয়াত আৰম্ভ কৰিছা এই ডাঙৰ ঘৰটো ভাড়া লৈছা এটা খৰচ কৰিব পৰা হৈছা গতিকে তোমাক এই বয়সতে তুমি যদি বিয়া পাতি দিয়া ছোৱালী নাপাওঁ নহয় আহিব মই সেইকাৰণে কৈছোঁ তুমি যেতিয়া ছাকচেছ হৈ বিয়া পাতিবা তেতিয়া তোমাৰ কল্পনাটো বেলেগ হ'ব কিন্তু আজি যদি তুমি বিয়া পাতা তাৰ এটা বেলেগ পৰিসৰ হ'ব আৰু সেইজনীও তোমাক সাথ দিব তেতিয়া দুইজনে মিলি কাম কৰিলে বেছি সোনকালে ছাকচেছ হ'ব বুলি মোৰ ধাৰণা কিন্তু ইয়াতে মই অকণমান এড কৰোঁ যে বহুত দেখা যায় যে আপুনি যেতিয়ালৈ ছাকচেছ নহয় আপোনাৰ লগত কোনো সাথ নিদিয়ে এইটো কিন্তু দেখা যায় বহুত সময়তে কিন্তু আপুনি কৈছে যে একেলগতে আগবাঢ়ি ছাকচেছ হ'ব লাগে বাট আজিকালি পোৱা নাযায় তেনেকুৱা নাই আজিকালিও পায় হয় কিন্তু এইটো হয় সফল হ'বলৈ কাৰোবাৰ নহয় কাৰোবাৰ সহযোগ লাগে তেওঁ যদি নিজৰ পত্নীজনী হয় বেছি ভাল সেইটো বেছি ভাল কিন্তু আমি দেখিছোঁ লাখৰ ভিতৰত এটা বা দুটাহে কেতিয়াবা বিপৰীত দিশত গুচি যায় বিয়াৰ পিছত কিন্তু সাধাৰণতে সকলোৱে সহযোগ কৰাই মই দেখিছোঁ বেয়াটো দেখা নাই আমি নিজেও এটা জীৱন অতিবাহিত কৰি আছোঁ আমাৰ পৰিয়াল আমাৰ বন্ধুবৰ্গ সকলোৱে সহযোগ কৰিছে আৰু তেওঁলোকৰ সহযোগ আৰু আশীৰ্বাদতে মই আজি এনেকুৱা এটা স্থিতিত থিয় হৈছোঁ আৰু তোমাৰ লগত কথা পতাৰ এটা সুন্দৰ সুযোগ পাইছোঁ আপুনি মোক কওক আপুনি বিজেপিটো বহুত আপোনাৰ প্ৰথম দলে বিজেপি চাগে হয় তাৰপিছত বিজেপি কৰি ৰিচেণ্টলি আপুনি কংগ্ৰেছত গুচি গ'লে হয় কিয় কথাখিনি যদি অকণমান কয় এতিয়া পুৰাণ হ'ল এইবিলাক কথা মানে মইতো বহু ক'লোৱেই কিয় মই বিজেপি এৰিলোঁ সেই কথাটো বহুদিন ক'লোঁ অসমৰ ৰাইজে বুজি পাইছে
যে কিছুমানে বহুত ধৰণৰ মিছা কথা কয় আৰু এই কথাটো কোৱাৰ আগমুহূৰ্ততে মই কওঁ যে ইতিহাসৰ তিনিজন ব্যক্তিৰ চৰিত্ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাত আছে। এক হ'ল হিটলাৰৰ প্ৰথম কথাটোৱে হ'ল যিকোনো এটা মিছা কথা বাৰে বাৰে যদি কৈ থকা হয় সেইটো সঁচাত পৰিণত হয়। ২ নম্বৰ মহম্মদ বিন তুগলক, সেইজন এনেকুৱা এজন ৰজা আছিল যে আজি কিবা এটা সিদ্ধান্ত ল'লে তেওঁৰ ভাল নালাগিল বা কোনোবাই কিবা ক'লে সেই সিদ্ধান্তটো তেওঁ সলনি কৰি দিয়ে। আৰু আমাৰ সেই মহম্মদ বিন তুগলকৰো কথাটো বা চৰিত্ৰটো বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ গাত আছে। বা আমাৰ যিটো ল'ৰা ৰজা আছিল অসমত, সেই ল'ৰা ৰজাৰো চৰিত্ৰ আছে। মানে এওঁ অসমত আৰু দ্বিতীয়জন মানুহ ওলাব দিয়াৰ এওঁৰ ইচ্ছাটো নাই। সেইকাৰণে তেওঁ একছত্ৰী ভাৱেৰে তেওঁৰ যিখিনি চেলা চামুণ্ডা আছে সেই মানুহখিনিক বাহিৰে তেওঁৰ গেংটোক বাহিৰে আন কাকৈ বিশ্বাসত নলয়। আৰু সেই গেংটোক তেওঁ ইমান প্ৰটেকশ্যন দিয়ে যে তেওঁৰ কামত সেই তেওঁলোকে উঠি পৰি লগাৰ কাৰণে সুবিধা পায়। আৰু এইটো গণতন্ত্ৰৰ কাৰণে একেবাৰে ক্ষতিকাৰক। আৰু বিশেষকৈ আমাৰ দেশত বা ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা ৰাজনৈতিক দলত এইগৰাকী ব্যক্তি আহিয়ে যেনেদৰে দলটোৰ কেৰেক্টাৰ সলনি কৰি দিছে। যি পঞ্চশীল নীতি আছিল, পঞ্চনিষ্ঠা আছিল, 5টা নীতিৰ ওপৰত বিজেপি আগবাঢ়ি আহিয়ে যি কেন্দ্ৰত ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল, সেই দলটোত এইগৰাকী ব্যক্তি আহি দলৰ চৰিত্ৰ সলনি কৰি পেলাইছে। তাৰ নেতাসকলক বিপথে পৰিচালিত কৰি আজি এক অন্য দিশলৈ লৈ গৈছে। আৰু এই কথা বাৰ্তাৰ যদি প্ৰতিবাদ কোনেও নকৰে তেনেহ'লেতো ইয়াৰ মানে যিটো তেওঁৰ অভ্যাস, মুখ্যমন্ত্ৰীগৰাকীৰ যিটো অভ্যাস, সেই অভ্যাস চলি থাকিব অবিৰত। আৰু দেশখনৰ বা ৰাজ্যখনৰ অৱস্থা দিনক দিনে বেয়া হ'ব। আৰু যেতিয়া অতি শোচনীয় হ'ব তেতিয়া তেওঁ কিবা ইয়াৰ চিন্তা কৰি গুচি যাব, কিন্তু ৰাজ্যখনৰ জনসাধাৰণৰ কি অৱস্থা হ'ব। আৰু এইবিলাক দেখাৰ পিছতে মই দেখিছোঁ যে মই যিহেতু বিধায়ক আছিলোঁ 16ৰ পৰা 21লৈ, সেই সময়ত আমি যেতিয়া কাৰ্যভাৰ লোৱা হোৱাৰ পিছত আমাৰ তেতিয়া চৰকাৰখনৰ 11 লাখ কোটি টকা তেতিয়া আগৰ চৰকাৰখনৰ ধাৰ আছিল। আৰু সেইখিনি কথাকে আমাক এনেদৰে বুজাই দিলে যে তৰুণ গগৈ অসমখন চেছ কৰি থৈ গৈছে আৰু সেই ধাৰৰ বোজা আমি ল'ব লগা হ'ল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মানে তেওঁৰ 3 বছৰ কাৰ্যকালতে অসমখনত ইমান ধাৰৰ বোজা দিলে। এতিয়াতো 147 লাখ কোটিৰ ধাৰৰ বোজা হৈছে অসমত। গতিকে এই কথাটো তেওঁ জানে যে তেওঁ চৰকাৰটো বেছি দিন চলাই থাকিব নোৱাৰে। গতিকে তেওঁ ধাৰ ধুপাৰ কৰি আনি বেনিফিচিয়াৰী সৃষ্টি কৰি তেওঁৰ কাৰ্যকালখিনি ভালদৰে চলাব পাৰিলে হ'ল। তাৰপিছত যোনে সেই তাৰ যি অৱস্থা হয় তাকে হ'ব। তেওঁ সেইটো জানে যে তেওঁ ভাবিছে 10 বছৰলৈ তেওঁ চৰকাৰ গঠন মানে চলাই থাকিব পাৰিব বুলি ভাবিছিল। কিন্তু আমাৰ দৰে কিছুমান মানুহে তেওঁৰ চৰিত্ৰটো উদঙাই দিয়াৰ পিছত এই কথাটো সাধাৰণ মানুহে বুজি পাইছে। এতিয়া বাৰেপতি তুমি এই কথাটো জানেনে নাজানা মই নাজানো, কিন্তু আজি আমাৰ জিলাৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰে কৈছে যে এতিয়া চৰকাৰী ব্যৱস্থাটোকো দলীয় কামত লগাইছে। সিদিনা ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৈছিল যে অৰুণোদয় যদি পাব লাগে বিজেপিৰ টিকেটটো গাঁঠি দিব লাগিব তাত। আৰে এইটো আৰু কেনেকুৱা কথা? গণতন্ত্ৰ এখন ৰাজ্যত যিকোনো দলে চৰকাৰ কৰিব পাৰে, কিন্তু সেই চৰকাৰখনে কেৱল তেওঁলোকৰ দলৰ মানুহকহে বেনিফিচিয়াৰী কৰিব, এইটোতো হ'ব নোৱাৰে। এইটো নহয়ও, তেওঁলোকে কৰিব নোৱাৰে। কিন্তু মানুহখিনিক ভীতিগ্ৰস্ত কৰাৰ কাৰণে এই যে নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰটো এতিয়া ধৰা পৰিছে। ভৱেশ কলিতা ডাঙৰীয়া আগতে তেনেকুৱা নাছিল, কিন্তু এতিয়া তেওঁৰ পদবীটো বা এই সভাপতি গ'লে মন্ত্ৰী এটা পোৱাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই যি কয় তাকে শ্ৰুতলিপি মাতি দিয়ে। গতিকে তেওঁৰ এই কথাটোৰে
তেওঁৰ ব্যক্তিত্বটো প্ৰকাশ পাইছে, সেইটো আমাৰ বিশেষ ক'বলগীয়া কথা নাই। কিন্তু ৰাজ্যখনৰ ক্ষতি হৈছে, মানুহৰ মাজত এটা ভয় ভাৱ সৃষ্টি হৈছে। আৰু এনেকুৱা কাৰণতে মই বাৰে বাৰে কোৱাৰ পিছতো তেওঁলোকে যিহেতু কোনো ধৰণৰ ইয়াৰ সংবিধানৰ কথা বা আলোচনাৰ কথাটো তেওঁলোকৰ নাহিল। তেওঁলোকৰ মানে আৰু এটা তেওঁৰ কেৰেক্টাৰ আছে যে কোনোবাই কৈ থাকক, সেইটো লৈ তেওঁৰ ভ্ৰক্ষেপ নাই। তেওঁৰ যিটো মত সেইটোহে কৰিব, কাৰণ তেওঁ দিল্লীৱালা এজনক বশ কৰি থৈছে, সেইটো অসমৰ সকলোৱে জানে। গতিকে সেই মানুহজনক হাতত ৰাখি থকাৰ ফলশ্ৰুতিতে তেওঁ নিজৰ কামবোৰ কৰি থাকিব পাৰিছে। কিন্তু অসমৰ মানুহে এতিয়া ওলাইছেও মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ সম্পৰ্কে যথেষ্ট কথা ওলাইছে, আৰু সেই কথাবিলাক তল পেলোৱাৰ কাৰণে এই চতুৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন কথা সংবাদ মাধ্যমত উলিয়াই দিয়ে আৰু অসমৰ মানুহে পাহৰি যায়। বিশেষকৈ মাজুলীত তেওঁৰ ঘৈণীয়েকে মাটি কিনাৰ সম্পৰ্কত যিটো কথা ওলাল, এই কথাটো তল পেলোৱাৰ কাৰণেই ট্ৰেডিং সম্পৰ্কে এটা বাতৰি ওলাই অসমখন চানি ধৰিলে, বাকী সকলো কথা তল পৰিল। গতিকে এই কথা বাৰ্তাবিলাকতো কোনোবাই নহয় কোনোবাই প্ৰতিবাদ কৰিব লাগিব। আৰু আমি বিজেপিতো এনেকুৱা কামৰ কাৰণে বিজেপি কৰা নাছিলোঁ। আমি বিজেপি কৰিছিলোঁ দেশখন ভালদৰে পৰিচালিত হওক আৰু ৰাজ্যখনৰ বা দেশখনৰ একেবাৰে উপায়ন্ত পৰিয়ালটোই চলিব পৰা অৱস্থা হওক, সেইকাৰণেহে আমাৰ শাসন ব্যৱস্থাৰ আহ্বান আছিল। কিন্তু শাসন আহিল, কিন্তু সেই নীতিৰ পৰা এতিয়া বহু দূৰলৈ গুচি গ'ল। হয়, বেনিফিচিয়াৰী সৃষ্টি কৰিছে, চাউল বিনা পইচাই দিছে, বা চাউলটোতো কেন্দ্ৰীয় চৰকাৰে দিছে, চাউল বিনা পইচাই দিছে, বা অৰুণোদয় 1250 টকা এটা ফেমিলিক এনেকৈ দিছে। কিন্তু এই আমাৰ এজন ছবি পৰিচালকে কৈছিল নহয় যে চামুচেৰে দি বেলচামেৰে দিছে তেওঁ 1250 টকা ফ্ৰী, কিন্তু লাইটৰ বিলত কিমান নিছে সেই কথাটো জানে, মাটিৰ খাজনা কিমান বৃদ্ধি কৰিছে সেই কথাটো জানে। আজি আলু পিঁয়াজৰ দাম এইখিনি সময়ত বাঢ়িব নালাগিছিলতো, কিন্তু বাঢ়িছে কিয়? তেওঁ ইলেকশ্যনৰ সময়ত যিটো ধন সংগ্ৰহ কৰিছিল, সেই ধন সংগ্ৰহ কৰাৰ সুবিধাটো দিব লাগিব কাৰণে বাঢ়িছে। নহ'লে অসম চৰকাৰতো কোনো এটা এনেকুৱা বিভাগৰ এই দাম দৰ মূল্য বৃদ্ধি সম্পৰ্কে কিবা যে কচৰত কৰিছে, কিবা যে ব্যৱস্থা ল'ব লাগে, এইবিলাকতো আমি চকুত দেখা নাই। গতিকে এই কথা বাৰ্তাবিলাক নমনাৰ কাৰণে আমি যি বিজেপি কৰিছিলোঁ সেই বিজেপিৰ নীতিত নাই কাৰণে, আৰু একচ্ছত্ৰিকভাৱে তেওঁৰ মনত অহা কথাখিনিৰে দলটোক পৰিচালিত কৰাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত বাধা দিয়াৰ কাৰণে মই দল ত্যাগ কৰি আহিছিলোঁ। আপুনি এটা ইণ্টাৰভিউত কৈছিলে যে বিজেপিত কোনোবা মানুহ সোমাই গ'লে, কোনোবা লিডাৰ সোমাই গ'লে ওলাই আহিব নোৱাৰে, কাৰণ সেই মানুহজনৰ কিবা কিবি ফুটেজ ৰাখি থৈ দিয়ে। আপুনি এটা ইণ্টাৰভিউত কৈছিলে। নহয়, মই এইটো বিজেপিত বুলি কোৱা নাছিলোঁ। মই এতিয়া এই কথা তোমাৰ কথাটো গম পাইছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ আৰু এটা কেৰেক্টাৰ আছে, তেওঁৰ লগত যিবিলাক মানুহ আহে সেই মানুহবিলাকক মাছৰ সেই বৰশীত টোপ দিয়াৰ দৰে টোপ দি 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 তেওঁ যি ভাল পায় তালৈ গতি কৰাই লৈ যায়। আৰু মানুহৰ স্বভাৱতে থাকে, কোনোবা মানুহে ড্ৰিংকছ কৰে, এটা যদি ভাল ড্ৰিংকছ দিয়ে তেওঁ খাব আহিব, আৰু তেওঁ সেই ড্ৰিংকছটো আজিকালিতো চৰকাৰে ব্যৱস্থা কৰিছে, কিন্তু তেওঁ সেইটো এটা খবৰ ফটো তুলি ধুনীয়াকৈ ৰাখি থ'ব, যাতে তেওঁ বেছি কিবা ক'ব আৰু সুবিধা তেওঁ বেছি ল'ব খুজিলে, তোমাৰ কিন্তু এইটো মোৰ হাতত আছে দেই, এই কথাটো দেখে তেওঁক ব্লেকমেইলিং কৰে। আপোনাৰ কেতিয়াবা কোনো কিবা আছে? নাই, মোৰ নাই কাৰণেতো মোৰ বিষয়ে তেওঁ একো ক'ব পৰা নাই। মইতো আজিও কৈ আছোঁ, মই কৈছোঁ তেওঁ মিছলীয়া বুলি, তেওঁ চতুৰ বুলি। কাৰণ তেওঁ অসমৰ একমাত্ৰ মোকে যে ঠগাইছে তেনেকুৱা নহয়, তেওঁৰ সমকক্ষ তেওঁ সেই কংগ্ৰেছত থকাৰ সময়তো বহুকেইজনক তেওঁ ঠগাইছে, আৰু ঠগাইহে তেওঁ ওপৰত আহিছে। তেওঁৰ এইটো কেৰেক্টাৰ এটা। আৰু এতিয়াও তেওঁ বিজেপিত বহু মানুহে যে মাতো কৰি আছে, মাতিব পৰা নাই কিয় জানে? এই যে তেওঁৰ মন্ত্ৰিত্বটো খেদাব এটা কথা ক'লে, কাৰণ তেওঁৰ এটা আছে, কোনোবাই ক'লোঁ নহয় মই এটাহে উদাহৰণ দিওঁ, বাকীবিলাক উদাহৰণ নিদিওঁ। তেওঁ সকলোৰে তেওঁ তাত ফটো ৰাখি থৈছে, কিন্তু নিৰ্বাচনৰ পিছত তেওঁ চৰকাৰ গঠন কৰাৰ পিছত মানুহ দুজন মোৰ তাতো পঠাইছিল তেওঁ। মই তেওঁক কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই 15 চনত বিজেপিত আহিছে, অহাৰ দিনৰ পৰা মোক বদনামহে কৰিছে,
গতিকে তেওঁৰ লগত থকাৰ কি প্ৰয়োজন আছে? সেই বদনামী মানুহজনৰ লগত মোৰ থকাৰ প্ৰয়োজন নাই, লাগে এনেই থাকিম, কি কথাটো আছে? গতিকে এনেকুৱা কথা বাৰ্তাবোৰৰ কাৰণেহে মই তেওঁক কৈছিলোঁ, তেওঁ প্ৰতিজন প্ৰতিপক্ষৰ, প্ৰতিজন তেওঁৰ তলেৰে আহিব পৰা মানুহক তেওঁ বিপথে পৰিচালিত কৰি তেওঁলোকক উঠিব নোৱাৰাকৈ একোটা ফুটেজ ৰাখি থয়, মানে এটা প্ৰমাণ ৰাখি থয়, আৰু যাতে তেওঁ বেয়া কৰিলে একো কৰিব নোৱাৰে সেইকাৰণে তেওঁ ব্যৱস্থা হাতত লৈ থৈ দিয়ে। আৰু সেইকাৰণে বৰ্তমান চৰকাৰ চলি থাকোঁতেও কিমান মানুহ অসন্তুষ্ট আছে সেইটো মই জানো, কক বকাই আছে, কিন্তু তেওঁ সেই নিজৰ ফুটেজটোৰ কাৰণে একো ক'ব পৰা নাই। আপোনাক মই এতিয়া সুধোঁ, বিজেপিৰ পৰা কংগ্ৰেছলৈ আপুনি আহিলে, হয়, নিজকে কি পৰিৱৰ্তন কৰিলে? কাৰণ বিজেপিৰ কৰা মানুহবোৰ অকণমান বেলেগ বা আৰু কংগ্ৰেছ কৰা মানুহবোৰো অকণমান বেলেগ, আপুনি নিজকে কিমান সলনি কৰিলে? মানে এই বেলেগ বেলেগ বুলি কৈ যি আছে এইবিলাকৰ ধাৰণাটো ব্যক্তিগতভাৱে কংগ্ৰেছ কৰা মানুহজনৰ লগত যিমান ব্যক্তিগত সম্পৰ্ক থাকিব লাগে সিমানটো নাই, বিজেপি কৰা মানুহজনৰ লগত যিমান সম্পৰ্ক থাকিব লাগে সেইটো নাই। এনেই এটা সামূহিকভাৱে ধাৰণা লয়। মই এতিয়া বিজেপিৰ পৰা কংগ্ৰেছলৈ আহিছোঁ, মই এতিয়া সেই কথাটো ক'ব বিচাৰিছোঁ তোমাৰ জৰিয়তে যে আচলতে ৰাজনীতিত এই বিভেদবিলাক ৰাজনীতিক নেতাবিলাকেহে কৰে। কাৰণ কংগ্ৰেছে এই দেশখন স্বাধীন কৰি আছিল। এই কিছুদিন আগত মই এটা কথা শুনিছিলোঁ যে মানে 70 বছৰৰ ইতিহাস বিচাৰে বিজেপিয়ে কংগ্ৰেছে অকল 70 বছৰহে হ'ল নেকি, 140 বছৰ হ'ল কংগ্ৰেছৰ। তো এই যে কথাখিনি ক'লোঁ এইকাৰণে ক'লোঁ যে প্ৰতিটো ৰাজনৈতিক দলৰে নিজৰ আদৰ্শৰে দেশখন শাসন কৰি উন্নত কৰা এইটো চিন্তা বিজেপিৰো আছিল। বিজেপি কংগ্ৰেছৰ এগেইনষ্টত এটা এজেণ্ডা উলিয়াই এই কামখিনি কৰিবলৈ সক্ষম হ'ল। ঠিক তেনেদৰে কংগ্ৰেছেও কৰিছিল। যেতিয়া কংগ্ৰেছ আছিল তেতিয়া অন্য দল নাছিল, তেওঁলোকে পৰাধীন দেশখনক নেতৃত্ব দি স্বাধীন কৰিলে, আৰু স্বাধীন কৰাৰ পিছত সেই দলটোৰ মাজতে বিভিন্ন আৰু তাৰ নেতাৰ মাজত প্ৰতিযোগী ওলাল, প্ৰতিপক্ষ ওলাল, তেওঁলোকৰ পৰা দল এটা এৰি আন এটা হ'ল। প্ৰতিটো দলৰে কিন্তু কথাটো একে, যদি দেশ শাসন কৰাৰ চিন্তাটো নাথাকিলহেঁতেন তেনেহ'লে মহাত্মা গান্ধী কোৱাৰ দৰে কংগ্ৰেছেই তেতিয়াই শেষ হৈ গ'লহেঁতেন দেশ স্বাধীনতাৰ পিছত, কিন্তু সেই কথাটো অহা নাই। বা এতিয়া বিজেপিয়ে যি কেন্দ্ৰত একেৰাহে আগতে ভাৰত ৰত্ন প্ৰয়াত বাজপেয়ীদেৱৰ নেতৃত্বত যি শাসন চলিছিল সেই শাসনৰ কথা সকলোৱে মনত ৰাখে। আজিৰো প্ৰথম অৱস্থাত মোদী ডাঙৰীয়াই 14 চনত যেনেদৰে যি আগ্ৰহেৰে আহিছিল, মানুহে যি আগ্ৰহেৰে লৈছিল, সেই আগ্ৰহটো এতিয়া নাই। কাৰণ 14 চনত তেওঁ প্ৰায় 7.5 লাখ ভোটৰ ব্যৱধানত জিকিছিল, আৰু যেতিয়া 19ত পুনৰ নিৰ্বাচন হ'ল সেইটো 4.5 আহিল প্ৰায়, একজেক্টলি সংখ্যাটো মোৰ মনত নাই। কিন্তু এইবাৰ সেই সংখ্যাটো 21ত মানে 24ত সেই সংখ্যাটো 1.5 লাখলৈ আহিল। কিয় আহিল? তেওঁতো তাত উন্নতিও কৰিছে, নকৰা কথাটো অহা নাই। যিমান টকা তাত খৰচ হৈছে, মই সেই কথাটো কওঁৱেই যে এজন এমপিয়ে বছৰত 5 কোটি টকা পায়, 5 বছৰত 25 কোটি পায়। কিন্তু প্ৰধানমন্ত্ৰী হোৱা সূত্ৰে বাৰাণসীত তেওঁ বহু হেজাৰ কোটি টকা খৰচ কৰিছে, কিন্তু মানুহেতো সেই হিচাপে তেওঁক ভোট দিয়া নাই। 14 চনত ভোট দিছিল কিবা কৰিব পৰাৰ সম্ভাৱনা এটা আশা বুকুত বান্ধি, সেইকাৰণে যেতিয়া 7.5 লাখৰ ব্যৱধান তেওঁ জিকিছিল। কিন্তু 24ত তেওঁ 2টা টাৰ্ম পাৰ কৰাৰ পিছত সেই একেটা সমষ্টিতে মাত্ৰ 1.5 লাখৰ ব্যৱধানতহে জিকিল। গতিকে এইটোত ভাবিব লাগিব যে তেওঁৰ চৰকাৰ গঠন কৰিছে, কিন্তু তেওঁৰ জনপ্ৰিয়তাটো কিয় ইমান কমি গৈছে। আৰু সেইটো ৰাজনৈতিক দল বা গণতান্ত্ৰিক দেশ এখনত অতি আৱশ্যকীয় কথা। নহ'লে তেওঁ 2টা টাৰ্ম শেষ কৰি 3য় টাৰ্মত তেওঁ যি লক্ষ্য লৈছিল সেই লক্ষ্য এতিয়া পূৰণ কৰিব নোৱাৰে। কাৰণ যদি 400 পাৰ হ'লহেঁতেন তেনেহ'লে মানুহৰ মনত ভয়ৰ কিছু সঞ্চাৰ হ'ল, যিটো কাৰণত মানুহে বিজেপিক এভইড কৰিলে। আৰু সেই সুবিধাটো সেই সময়ত কংগ্ৰেছে যদি ভালদৰে ল'ব পাৰিলেহেঁতেন আমাৰ ইয়াতো ভাল হ'লহেঁতেন।
কিন্তু আমাৰ এটা দুৰ্ভাগ্য গণতন্ত্ৰত যে চৰকাৰখন ৰখাৰ কাৰণে যিমানেই নিকৃষ্ট নহওক সেই কৌশলহে অৱলম্বন কৰে। চৰকাৰ বাজপেয়ীৰ দৰে যেনেদৰে বাজপেয়ী দ্বিতীয়বাৰ মাত্ৰ এটা ভোটৰ ব্যৱধানত তেওঁ পৰাস্ত হ'ব বুলি জানিয়ে ইস্তফা দিছিল, কিন্তু আজিকালি নিদিয়ে। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই উদাহৰণ আছে নহয়। বিজেপিৰ পৰা 4গৰাকী MLA এম্বেচেডৰত ভৰাই লৈ বস্তু কিনাৰ দৰে লৈ গৈছিল। সেই দৃশ্য অসমৰ মানুহে পাহৰা নাই। কিন্তু তেওঁ ভাবিছিল তেওঁ মুখ্যমন্ত্ৰী হ'লে এটা ভাল কৰিলেহেঁতেন বুলি ভাবিছিল, কিন্তু তেওঁৰ অহা পথে ভাল নহ'ল, বক্ৰ হ'ল। তেওঁক মুখ্যমন্ত্ৰী বুলি অসমৰ জনসাধাৰণে ভোট দিয়া নাছিল, ভোট দিছিল আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ভোট মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে। কিন্তু এওঁ লেং মাৰিলে, কাৰণ মই কৈছোঁ যে দিল্লীৱালা এজনক তেওঁ বহতীয়া কৰি ৰাখিছে, বাগান দি মাটি দি আৰু কত কি পুতেকক বিভিন্ন পদত অধিষ্ঠিত কৰাইছে। গতিকে সেই ঋণত তেওঁ ঋণী, গতিকে এওঁ যি কৰে সেইটোক ছাপৰ্ট কৰিব লাগে। তো এনেবোৰ কাৰণেৰে সেই দেশ চলিছে। এইটো দল এটা চলি আছে, দলটোত মোৰ যি চৰিত্ৰ, মই বিজেপিত আছিলোঁ, মোৰ 60 বছৰ হোৱাৰ উপক্ৰম হৈছে। মই মদ নোখোৱা কৈ আছোঁ, চাহ নোখোৱা কৈ আছোঁ। এতিয়া কংগ্ৰেছক আহিলে মই কি চাহ খোৱা আৰম্ভ কৰি মদ খাম নেকি? গতিকে সলনি হ'ব লগা একো নাই। মই বিজেপিৰ পৰা আহিছোঁ, মই সেই একেই কেৰেক্টাৰ। মই ৰাতিপুৱা উঠোঁ, কাম কৰোঁ, মানুহৰ লগত সাক্ষাৎ হওঁ, নিজৰ ব্যক্তিগত কামখিনি কৰোঁ, তাৰপিছত দলীয় কাম যি দি আছে কৰি আছোঁ। গতিকে সলনি হ'ব লগা একো কথা নাই। মইতো কৈছোঁ যে মই চাহ নোখোৱা কৈ আছোঁ, কংগ্ৰেছ আহিলে সলনি হোৱা মানেতো মই মদ খাব লাগিল। সেইটো কংগ্ৰেছত সকলো মানুহে মদ খাই, মই খাই নোপোৱাৰ কথাটো কোৱা নাই, মই সেইটো কৈছোঁ। সলনি মানে কি? মই ইয়াত কি মই টুপি পিন্ধিব লাগে নেকি কংগ্ৰেছত আহিলে? দাড়ি ৰাখিব লাগে নেকি? তেনেহ'লে কি সলনি মানে কি? সলনি মানে এইটো যে মই আগত চৰকাৰ থকা দলত আছিলোঁ, এতিয়া মই চৰকাৰ ভঙাৰ কাৰণে বা যিটো দলত আহিছোঁ, কংগ্ৰেছক আহিছোঁ, সেই কংগ্ৰেছ দলৰ আদৰ্শৰে মানুহক সন্নিৱিষ্ট কৰি যাতে 26ত চৰকাৰ কংগ্ৰেছ দলৰ আনিব পাৰোঁ, তাৰ কাৰণে মই বদ্ধপৰিকৰ হৈছোঁ। আৰু সেইকাৰণেহে মোৰ যদিও মই বিজেপিৰ জিলা সভাপতি হৈ থাকোঁতে মই আজিৰ পৰা 10 বছৰ আগত জিলা সভাপতি আছিলোঁ, তেতিয়াৰ যিটো মোৰ কৰ্মশক্তি, এই কৰ্মশক্তিটো স্বাভাৱিকতে অকণমান হ্ৰাস পালেও মোৰ মনৰ যিটো উৎসাহ, যে এই একচ্ছত্ৰী একনায়কত্ববাদী চৰিত্ৰৰ, হিটলাৰৰ দৰে চৰিত্ৰৰ মিছা কথা কৈ চাতুৰালিৰে শাসন ক্ষমতা চলাই থকা এই মানুহজনক যদি শাসনৰ পৰা অব্যাহতি দিব নোৱাৰি, তেনেহ'লে অসমখনৰ অৱস্থা আৰু অধিক বেয়া হ'ব। গতিকে এই এতিয়া জলবায়ু পৰিৱৰ্তন হৈছে, এতিয়া আহিনৰ মাহ চলি আছে অসমত, অক্টোবৰ আহো, কিন্তু গৰমৰ উৎপাত কিমান আছে। কিন্তু এই উৎপাত তেওঁ যি অমৃত বৃক্ষ বা কিবা কাৰণে আঁচনি লৈছে, তাৰ ফিডবেকটো লৈছে, কিমান জোপা গছ বাচিল, সেইবিলাকতো লোৱা নাই। মানে চমক সৃষ্টি কৰাৰ কাৰণে এনেকুৱা এক চতুৰালি এওঁৰ আছে, এই চতুৰালিৰ কাৰণে সাধাৰণ মানুহে তেওঁক মানে একো নকয় আৰু ভয় কৰে। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট। আপোনাৰ কেনেকুৱা লাগিছে পডকাষ্ট? ঠিকে আছে।